कलर पाव नहीं है दो मूर्ति दिया क्या और गेट का पीछे से एक सेट लेके आना ये वाला सेम गेट का पीछे एकदम Hello everyone, happy with channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি হগল ধনতেৰদশী মানে ধনতেৰসৰ আজি পৰব হয় 10 নৱেম্বৰ মই ঘৰত সৰু মৰুকৈ ধনতেৰস পূজাটো হৰ বছৰে কৰো আজি এবাৰ ভাবিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰো ধনতেৰস মই কি কিনিছো হেটো শ্বেয়াৰ কৰিম গতিকে লগত থাকিব মই মা লক্ষ্মী আৰু কুবেৰ দেৱৰ এনেকা পিকচাৰ এটা বনাই আনিছো প্লাস ধনবন্তৰী দেৱৰো এনেকা পিকচাৰ এটা বনাই লৈছো আৰু এবাৰ মই কিনিছো আপোনালোকে চাই থাকিব ভিডিওটো সকলোখিনি গোটেইখিনি দেখুৱাই আছো পোন প্ৰথমে মই আসনখন এনেকা পাৰি লৈছো ইয়াতে ৰঙা কাপোৰ দিছো এইখন এনেকা দিছো হোৱাইট ভগৱান যেতিয়া মই ইয়াতে স্থাপিত কৰিম প্ৰথমতে গংগা জল হয় এখিনি গংগা জলখিনি ধুনিয়া কৰি ছটিয়াই দিম তিনিবাৰ ছটিয়াই দিয়া হোৱা পিছত মই য'ত ভগৱান স্থাপিত কৰিম তাতে মই অকণমান চাউল দিম তাৰপিছত ইয়াতে অকণকৈ হালধি দিম হালধিৰ গুড়ি তাৰপিছত দিম ইয়াতে কুমকুম মানে সেন্দুৰ তাৰপিছত মই প্ৰথমে গণপতি ভগৱানক ইয়াতে স্থাপিত কৰিম এইটো মই এবাৰ পাৰচেজ কৰিছো গন্নু বাবাক আৰু এইটো কাপোৰটো মই নিজে পিন্ধাইছো ধুনিয়াকে তাৰপিছত মই আৰু এটা ঠাইত স্থাপিত কৰিম মা লক্ষ্মীক কৰি দিলো এপিনে বাবা কুবেৰ দেৱ আৰু মা লক্ষ্মীক স্থাপিত কৰিম ইয়াতে কৰিলো আৰু ইয়াতে কৰিম বাবা ধনবন্তৰীক স্থাপিত কৰিম এইখিনি স্থাপিত হৈ গ'ল এতিয়া পূজাটো আৰম্ভ কৰিম এতিয়া স্থাপিত হৈ গ'ল এতিয়া পোন প্ৰথমে মই ভগৱানক তিলক কৰিম গণপতি বাপাক তিলক কৰিম সেন্দুৰ দিলো অকণমান হালধি দিলো গণপতি বাবা চৰণতো লগাই দিলো গোটেই ভগৱানক মই তেনেকৈ তিলকটো দি দিম বাবা কুবেৰকো দিওঁ তিলক মা লক্ষ্মীকো দিলো তিলক এইটো বাবা ধনবন্তৰীকো দিলো তিলক দিয়া হৈ গ'ল আমাৰ এতিয়া পুষ্প দিম গোটেইকেইটা ভগৱানৰ চৰণত পুষ্প আগবঢ়াম ভগৱানক পুষ্প আগবঢ়োৱা হৈ গ'ল এতিয়া মই পাণ তামোল দিম ভগৱানৰ ওচৰত এইটো মা লক্ষ্মী আৰু বাবা গণেশৰ পাণ তামোল আগবঢ়ালো এইটো কুবেৰ দেৱ আৰু মা লক্ষ্মী তামোল পাণ আগবঢ়ালো এইটো বাবা ধনবন্তৰী আৰোগ্য দেৱাই তামোল পাণ আগবঢ়ালো তামোল পাণৰ ওপৰত মই ফুট দিলো তিনিটাকে তাতে অকণকৈ হালধি ছটিয়াই দিম হালধিৰ গুড়ি দিছো তাৰপিছত অকণ চবতে চাউল দিম চাউল দিলো আৰু গোটেইকেইটাতে অকণমান পুষ্প দিম গোটেইকেইটা পুষ্প দিছো এটা হালধিৰ টুকুৰা দিম ইয়াতো দিলো হালধিৰ টুকুৰা আৰু যিহেতু ধনবন্তৰী আৰোগ্য দেৱ মানে আয়ুৰ্বেদিক দেৱতা তেওঁ চৰণত আগবঢ়াইছো হালধি কেঁচা হালধি আৰু ইয়াতে দিছো ডালচিনি ইলাচি আৰু লং এইকেইটা গোটেই আয়ুৰ্বেদিক দেৱতাৰ চৰণত আগবঢ়াইছো যিহেতু ধনিয়াও এটা হেৰি হয় ধনিয়া আগবঢ়াইছো ইয়াতে এবাৰ মই এইটো ইয়াৰৰিংছটো আনিছো ভগৱানৰ চৰণত এইটো আগবঢ়ালো ইয়াতে ফুল দিম আৰু অকণ সেন্দুৰ লগাই দিম দুটাটো অকণমান হালধি আৰু চাউল ছটিয়াই দিম ইয়াতে এইখিনি ছটিয়াই দিলো এইটো ভগৱানৰ অকণমান মিষ্টান আৰু পানী আগবঢ়াইছো তেওঁৰ চৰণত তাতে দুটামান ফুল আগবঢ়াই দিম এনেকুৱা পূজাৰ আয়োজন কৰিছো মই
যিহেতু ধনতেৰছত মই 14টা চাকি জ্বলাওঁ, ইয়াতে চাকিটো ৰেডি কৰিছোঁ, তেল দি ইয়াতে জ্বলাম এতিয়া। এনেকৈ চাকি বন্তি দি ধূপ ধূনা দি মোৰ ধনতেৰছৰ পূজা হৈ গ'ল। এতিয়া এই চাকিখিনি এতিয়া লগাম। এতিয়া এইটো চাকিটো কেনেকৈ দিব লাগে দৰাৰ মুখত বা য'তে দিয়ে সেইটো দেখাওঁ আহক। এতিয়া আমি দুৱাৰ দলিত যে চাকিটো দিম, অকণমান চাউলত হালধি মিক্স কৰি দিব, ইয়াতে দিব, তাৰ ওপৰত চাকিখৰ দিব। গোটেই চাকি আমি তেনেকৈ দি ল'ম চবফালে। এনেকুৱা গডৰেজৰ সন্মুখত দুৱাৰ দলিত, এইটো গেছত, এইটো মেইন দুৱাৰ দলত এনেকুৱা কৰি গোটেই চাকিবিলাক সম্পূৰ্ণ ঠাইত লগাই দিব আৰু। ইমান ধুনীয়া লাগিছে, চবৰ লাইট লগাইছে, আমিও লগাইছোঁ দুটামান লাইট। এনেকৈ লাইট লগাইছোঁ। এটাই দিয়া চাকিয়ে কিমান ধুনীয়াকৈ পোহৰ কৰে। এনেকৈ হৰ বছৰে পূজা কৰোঁ, ভাবিছোঁ এইবাৰ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। চিম্পল সৰু ব্লগ দিলোঁ, কেনেকুৱা হৈছে জনাব। গতিকে আজি বহুত দিন ব্লগ বনোৱাও নাই মই। আজি ধনতেৰছৰ দেখালোঁ কেনেকুৱা পূজা কৰোঁ, চিম্পল নিয়মেৰে কৰোঁ। নাজানো ভাই কেনেকুৱা কৰে বা, মই তেনেকুৱাই কৰোঁ। গতিকে আশা কৰোঁ আপোনালোকক ভাল লাগিব। চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।